হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আহি পৰিছে হাফিলি এক্সামৰ ৰুটিন আৰু এইখন হৈছে ৰুটিন বৰপেটা ডিষ্ট্ৰিক্টৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ৰুটিনখন চাই যোৱা। এই ৰুটিনখন তোমাৰ যিবিলাকে এতিয়ালৈকে ৰুটিন পোৱা নাই, তোমালোকে এই কেইদিনমানৰ ভিতৰতে তোমালোকে পাই যাবা। আৰু এইখন চাই যোৱা। এইখন হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ ৰুটিন। তোমালোকে এইখন চাই যোৱা। তোমালোকৰ প্ৰথম এক্সামটো হ'ব তোমালোকৰ 19 ছেপ্টেম্বৰৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। আৰু তোমালোকৰ 9 আৰু 10ৰ বাবে ইংলিছ থাকিব এই এক্সামত। আৰু যিবিলাকে এতিয়ালৈকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যেতিয়াই ৰুটিন আহে তোমালোকক মই এই এডুকেশ্যন আছাম চেনেলটোৰ জৰিয়তে তোমালোকক দিম। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তোমালোকে এই ৰুটিনখন চাই যোৱা।